সেইদিনা যে মোৰ ভতিজীজনীৰ জোৰোণৰ ভিডিঅ'টো দিছিলোঁ আজি তাইৰে বিয়া আৰু এয়া হ'ল আমাৰ ধুনীয়া কইনা নিজৰ ঘৰৰ বিয়া গতিকে অলপ মেকআপটো ময়ো কৰিছোঁ কিন্তু এটা কথা কি জানেনে যোনে যিমানে যি নকৰক কিয় ৰভাতলত কিন্তু চবতকৈ ধুনীয়া সদায় কইনাকে লাগে বিয়া ঘৰত এইখিনি সময়ত যে হঠাৎ ইমান বেছি মানুহ হৈ গ'ল মই বেছি ক্লিপ ল'বই নোৱাৰিলোঁ বহি এই টিকলিজনীকে ল'লোঁ তাই ইমান ধুনীয়াকৈ নাচি আছিল বেচেৰীজনী পৰিয়ে থাকিল উঠি মিলি আকৌ ডান্স কৰিছে তাৰপিছত আমি 9টা বজাত ভাত খালোঁ মানে দৰা আহি পাবই নহয় গতিকে খাই মেলি আজৰি হৈ অলপমান ফটো উঠিলোঁ ভিডিঅ' বনালোঁ আৰু এয়া হ'ল কইনাৰ মাক এয়া হ'ল কইনাৰ দেউতাক আৰু মামাই খাই থকা এইটো হ'ল আমাৰ লাষ্ট ফুচকা জানেনে তাৰপিছত ফুচকাই শেষ হৈ থাকিল মেইন বস্তুটো দেখুৱাই নাই নহয় বিয়াত আছিল এটা বিহুৱা গ্ৰুপ আৰু অসমীয়া মানুহটো জানেই বিহু বুলি ক'লেই পাগল গতিকে দুলৰ চেবে চেবে নাচাহে কথা আৰু আজিৰ মেইন নাচনি হ'ল আমাৰ কইনা মানে বিয়াৰ খুচিত কিমান নাচিছে পাত্তাই নাই নাচোতে এইফালে দৰা আহি পালেই নহয় গতিকে দৰাৰ লগতো এতিয়া নাচাহে কথা যদিও মই অলপো ডান্স কৰা নাই নাজানো কেনেকৈ মোৰ চেণ্ডেলযোৰ ছিঙি থাকিল গতিকে এতিয়া যাম ঘৰত নেক্সট ব্লগ এটা লগত আকৌ লগ পাম আজিলৈ ইমানেই বাই বাই